প্ৰথমতে সকলোকে নমস্কাৰ জনাই মই মোৰ আজিৰ ভিডিওটো আৰম্ভ কৰিছোঁ আৰু যদিহে আপুনি ভালদৰে লক্ষ্য কৰিছে টাইটেল আৰু থাম্বনেইলটো তেতিয়াহ'লে আপুনি গম পাইছে যে আজিৰ ভিডিওটো কিহৰ ওপৰত হ'ব আৰু আজি মই স্পেচিয়েলি 2021 চনৰ টেট পৰীক্ষাৰ্থীসকলৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিছোঁ যদিহে আপুনিও টেট পৰীক্ষা দিম বুলি এপ্লাই কৰিছে বা শিক্ষকতা হ'ম বুলি আপোনাৰ মনত এটা সপোন আছে তেতিয়াহ'লে আপুনি আজিৰ পৰা ভাল ধৰণে পঢ়াৰ ব্যৱস্থা কৰক আপুনি খুব ভাল ধৰণে পঢ়িব লাগিব এইবাৰ কাৰণ এইবাৰৰ পৰীক্ষাটো হ'ব এক অন্য ধৰণৰ এইবাৰৰ পৰীক্ষাটোৰ নম্বৰৰ এটা তুমুল প্ৰতিযোগিতা হ'ব আৰু যিসকলে ভাল নম্বৰ পাই টেট পৰীক্ষাটো উত্তীৰ্ণ কৰিব পাৰিব তেওঁলোকেহে চাকৰি পোৱাৰ সম্ভাৱনা বেছি থাকিব আৰু যিসকলে কোনোমতে টেট পাছ কৰিব তেওঁলোকে চাকৰি পোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে যদিহে আপোনাৰ হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেচনত কম নম্বৰ আছে বা ডিএলএডতো কম নম্বৰ আছে তেতিয়াহ'লে আপুনি আৰু ভাল ধৰণে পঢ়ক যদিহে আগতে পঢ়া নাই আগৰ পৰা যদি পঢ়ি থকা নাই আজিৰ পৰা আপুনি আৰু ভাল ধৰণে পঢ়াৰ ব্যৱস্থা কৰক কাৰণ আপুনি যদি টেট পৰীক্ষাত ভাল এটা নম্বৰ ল'ব নোৱাৰে তেতিয়াহ'লে আপুনি চাকৰিটো নাপাব সেয়েহে আপুনি বিভিন্ন কিতাপ সংগ্ৰহ কৰক পাৰিলে এলিমেন্টাৰী লেভেলৰ ক্লাছবোৰৰ পাঠ্যপুথিবোৰ পঢ়ি ভাল ধৰণে পঢ়ক সংগ্ৰহ কৰি আৰু তাৰ পৰা আপোনাৰ এটা ভাল উপকাৰ হ'ব কাৰণ এলিমেন্টাৰী লেভেলৰ পাঠ্যপুথিবোৰৰ পৰা টেট পৰীক্ষাত বহু প্ৰশ্ন তাৰ লগত ৰিলেটেড বহু প্ৰশ্ন আহি আছে বৰ্তমানলৈকে যিমান টেট হৈছে সেই টেটবোৰত আহি আছে গতিকে এইবাৰো আহিব নিশ্চয় সেয়েহে আপুনি সেইবোৰ কিতাপ পঢ়ক আৰু আপোনাৰ পৰীক্ষাটোৰ কাৰণে এটা ভাল কাম দিব আৰু আপুনি যদিহে আপোনাৰ গ্ৰেজুৱেচন হাই সেকেন্ডাৰী ডিএলএড বা বিএডত কম পাৰ্চেন্টেজ আছে তেতিয়াহ'লে আপোনাৰ একমাত্ৰ লক্ষ্য হ'ব আপুনি যিকোনো প্ৰকাৰে যেনেকৈ নহওক আপুনি টেটৰ শিক্ষকৰ চাকৰিটো ল'ব লাগিব আৰু তাৰ কাৰণে আপুনি টেট পৰীক্ষাত খুব ভাল এটা নম্বৰ লৈ পাছ কৰিব লাগিব গতিকে তাৰ কাৰণে আপুনি আৰু বেছি কষ্ট কৰিব লাগিব সেয়েহে আপুনি বিভিন্ন কিতাপ সংগ্ৰহ কৰক যিমান পাৰে সিমান পঢ়াত সময় দিয়ক পাৰিলে ডেইলি 7 পৰা 8 ঘণ্টা মিনিমাম এই এমাহটো এনেকৈ পঢ়ক নিশ্চয় আপোনাৰ টেটত এটা ভাল নম্বৰ ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ যেতিয়া ভাল নম্বৰ পাব তেতিয়াহ'লে আপুনি চাকৰিটো পাবলৈ সক্ষম হ'ব যদি আপুনি কোনোমতে পাছ কৰে আপোনাৰ আগতে অৰ্থাৎ অলৰেডি আপোনাৰ হাই সেকেন্ডাৰী গ্ৰেজুৱেচন ডিএলএড বা বিএডত কম পাৰ্চেন্টেজ আছে টেটতো যদি কম পাৰ্চেন্টেজ হয় তেতিয়াহ'লে আপুনি অকল টেট পাছ চাৰ্টিফিকেটখনহে ল'ব পাৰিব আপুনি চাকৰিটো ল'ব নোৱাৰিব সেয়েহে আপুনি আজিৰ পৰা আৰু ভাল ধৰণে পঢ়ক আৰু যিসকলৰ অলৰেডি পাৰ্চেন্টেজ অৰ্থাৎ হাই সেকেন্ডাৰী গ্ৰেজুৱেচন ডিএলএডত পাৰ্চেন্টেজ ভাল তেওঁলোকেও ভাল ধৰণে পঢ়ক কাৰণ তেওঁলোকে কোনোমতে পাছ কৰিলেও যদি চাকৰিটো পাব তথাপিতো ভাল ধৰণে পঢ়িলে আপুনি নিজৰ ঘৰৰ ওচৰত বা হোম ডিস্ট্ৰিক্টত চাকৰিটো পোৱাৰ সম্ভাৱনা বেছি থাকিব আৰু আপোনালোকক কওঁ যে আপোনালোকে নিশ্চয় জানে শিক্ষকৰ চাকৰিটো অন্য চাকৰিৰ লগত তুলনা কৰিব নোৱাৰি আৰু বিশেষকৈ এলিমেন্টাৰী লেভেলৰ যিসকল শিক্ষক তেওঁলোকে যদি ঘৰৰ পৰা বহু দূৰত থাকি চাকৰি কৰিব লগা হয় তেতিয়াহ'লে আপুনি চাকৰিটো নোপোৱাত সময়ত যিমানখিনি আপুনি বেদনা সহ্য কৰি আছিল বা চাকৰিটো নোপোৱাৰ কাৰণে আপুনি যিমানখিনি কষ্ট পাই আছিল মানসিক কষ্ট সিমানখিনি চাকৰিটো পোৱাৰ পিছতো আপুনি পাব অৰ্থাৎ মানসিকভাৱে সন্তুষ্ট লাভ নকৰিব যদিহে আপুনি ঘৰৰ পৰা বহু দূৰত চাকৰি কৰিব লগা হয় কাৰণ এলিমেন্টাৰী লেভেলৰ যিখিনি শিক্ষক তেওঁলোকৰ স্যালাৰি ষ্ট্ৰাকচাৰটো আপোনালোকে ভালদৰে জানে সেইখিনি স্যালাৰিৰে আপুনি আপোনাৰ ঘৰৰ পৰা বহু দূৰত থাকি ঘৰৰ সমস্ত কাৰ্যকলাপ পৰিচালনা কৰাটো সম্ভৱ নহয় গতিকে আপুনি যদিহে আপোনাৰ অলৰেডি হাই সেকেন্ডাৰী গ্ৰেজুৱেচন ডিএলএডত ভাল পাৰ্চেন্টেজও আছে তেতিয়াহ'লে আৰু ভালদৰে পঢ়ক আপুনি যাতে নিজৰ হোম ডিস্ট্ৰিক্টত চাকৰিটো ভাল ধৰণে ল'ব পাৰে বা ঘৰৰ ওচৰত ল'ব পাৰে আৰু যিসকলৰ পাৰ্চেন্টেজ ধৰ হাই সেকেন্ডাৰী গ্ৰেজুৱেচন একেবাৰে কম আছে তেওঁলোকৰ উদ্দেশ্য হ'ব লাগিব যিকোনো প্ৰকাৰে যেনেকৈ নহওক চাকৰিটো ল'ব লাগিব তেতিয়াহ'লে তেওঁলোকে খুব ভাল ধৰণে ষ্টাডি কৰিব লাগিব আৰু চাকৰিটো পাবলৈ হ'লে টেট পৰীক্ষাত এটা খুব ভাল নম্বৰ ৰাখিব লাগিব আৰু সেই ভাল নম্বৰ পালেহে আপুনি চাকৰিটো পাব যে আপোনালোকৰ কাৰণে যিসকলৰ কম পাৰ্চেন্টেজ আছে হাই সেকেন্ডাৰী গ্ৰেজুৱেচনত তেওঁলোকৰ কাৰণে লক্ষ্য হ'ব যে যিকোনো ঠাইত যিকোনো প্ৰকাৰে যেনেকৈ নহওক চাকৰিটো লোৱা প্ৰথমতে বাকি পিছৰ কথা প্ৰথম কথা হ'ব যেনেকৈ নহওক যিকোনো জাগাত বা যিকোনো ঠাইত চাকৰিটো লোৱা হ'ব একমাত্ৰ লক্ষ্য আৰু তাৰ কাৰণে খুব দৃঢ়তাৰে গভীৰভাৱে আপুনি আজিৰ পৰা অধ্যয়ন কৰক যদিহে আগত অধ্যয়ন কৰা নাই
আৰু যিসকলৰ ভাল পাৰ্চেণ্টেজ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যনত আছে ডিএলএডতো আছে তেওঁলোকৰ লক্ষ্য হ'ব লাগিব যে যিকোনো প্ৰকাৰে মই ঘৰৰ ওচৰত হোম ডিষ্ট্ৰিক্টত চাকৰিটো ল'ম আৰু ল'ব পাৰিব যদিহে আপোনাৰ ভাল পাৰ্চেণ্টেজ এটা উঠে তেতিয়াহ'লে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত হোম ডিষ্ট্ৰিক্টতে আপুনি চাকৰিটো পাবলৈ সক্ষম হ'ব গতিকে আমি বহুতেই জানো যে মেক্সিমাম মানুহৰ এটা ভুল আছে যে আমি জনা কথাবোৰ অৰ্থাৎ আমি জানো যে ভাল ধৰণে পঢ়িলে ভাল এটা নম্বৰ পাবলৈ সক্ষম হ'ব বা যিকোনো কামত যদি আপুনি ভাল ধৰণে কষ্ট কৰে বা কামটো খুব মনোযোগেৰে কৰে তেতিয়াহ'লে তাৰ পৰা ভাল ফল পায় যে সেই কথাটো আপুনি জানে কিন্তু তথাপিতো আপুনি কিন্তু ভাল ধৰণে পঢ়া নাই বা টেট পৰীক্ষাত সন্মুখত আছে আপুনি ভাল ধৰণে পঢ়িলেহে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব কিন্তু আজিলৈকে যদি আপোনাৰ মনত পঢ়াৰ কথা অহা নাই বা পঢ়িম ৰ লাহে লাহে পঢ়িম ৰ কালি পৰা পঢ়িম ৰ এনেকুৱা যদি শব্দবোৰ আহি আছে তেতিয়াহ'লে এইবোৰ শব্দ কমচে কম 1 মাহৰ কাৰণে আপুনি মনৰ পৰা ত্যাগ কৰক আৰু এইবোৰ শব্দই আমাৰ জীৱনত আগবাঢ়ি যোৱাত বহুত বাধা দিয়ে এইবোৰ শব্দবোৰ আপুনি পৰাপক্ষত 1 মাহৰ কাৰণে ত্যাগ কৰক আৰু আজিয়ে কিতাপ মেলক আৰু আজিৰ পৰাই 7-8 ঘণ্টা ডেইলি পঢ়াৰ ব্যৱস্থা কৰক নহ'লে কিন্তু আপুনি টেট পৰীক্ষাত ভাল এটা নম্বৰ ৰাখিবলৈ বা নম্বৰ পাবলৈ সক্ষম নহ'ব মূলতে এইখিনিয়ে যে যিসকলৰ গ্ৰেজুৱেশ্যন হাই ছেকেণ্ডাৰী ডিএলএড বা বিএডত কম পাৰ্চেণ্টেজ আছে তেওঁলোকে যিকোনো প্ৰকাৰে চাকৰিটো লোৱাৰ কাৰণে পঢ়ক আৰু যিকোনো ঠাইত পালেও কথা নাই তেওঁলোকে প্ৰথম কথা হ'ল তেওঁলোকৰ যিগতিকে নম্বৰে কম আছে সেয়েহে আপুনি যিকোনো প্ৰকাৰে চাকৰিটো লোৱাৰ কাৰণে আজিৰ পৰা যদি আগত পঢ়া নাই খুব ভাল ধৰণে পঢ়ক আৰু যিসকলৰ অলৰেডি পাৰ্চেণ্টেজ ভাল হাই ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন ডিএলএড বিএডত তেওঁলোকেও ভাল ধৰণে পঢ়ক একমাত্ৰ এটা লক্ষ্য কৰি যদি আপুনি কোনোমতে পাছ কৰিলেও চাকৰিটো পায় তথাপিতো আপুনি যদি এটা ভাল নম্বৰ ৰাখিব পাৰে তেতিয়াহ'লে আপোনাৰ চাকৰিটো হয়তো ঘৰৰ ওচৰত বা গৃহ জিলাত পোৱাৰ সম্ভাৱনা বেছি হ'ব তেতিয়া আপুনি মানসিকভাৱে সন্তুষ্ট হ'ব কাৰণ যিসকল আমাৰ শিক্ষিত নিবনুৱা আছে তেওঁলোকে চাকৰি এটা নোপোৱাৰ কাৰণে যিমান বেদনা ভোগ কৰি আছে বা যিমানখিনি মনকষ্ট পাই আছে ঠিক তেনেদৰে আপুনি যদি নিজৰ ঘৰৰ পৰা বহু দূৰত শিক্ষকতাৰ চাকৰিটো কৰিব লগা হয় বিশেষকৈ এলিমেণ্টাৰী লেভেলৰ শিক্ষকৰ চাকৰিটো যদি কৰিব লগা হয় তেতিয়াহ'লে আপুনি যিমানখিনি নাপোৱাৰ কাৰণে দুখ পাই আছে সিমানখিনি পোৱাৰ পিছতো দুখ পাব আৰু মানসিকভাৱে সন্তুষ্ট কোনোদিন নাপাব আৰু আপোনালোকে জানে শিক্ষকৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰত নতুন নিয়ম আৰু সেই নতুন নিয়মটোৰ বিষয়ে মই পুনৰ ক'ব লগা প্ৰয়োজন নাই আপোনালোকে জানে গতিকে ট্ৰান্সফাৰৰ কাৰণে পিছত লাগিলেও কাম নহয় গতিকে সেয়েহে যাতে এই এমাহ কষ্ট কৰাৰ ফলত যদি আপুনি গৃহ জিলাত চাকৰিটো ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ কাৰণে খুব ভাল হ'ব আৰু আপুনি চাকৰিটো কৰিও মানসিকভাৱে সন্তুষ্ট লাভ কৰিব আৰু আপুনি পৰিয়ালটোকো সম্পূৰ্ণ সময় দিব পাৰিব আৰু আপোনাৰ প্ৰফেশ্যনটোকো ভাল ধৰণে আপুনি আপোনাৰ সমস্ত শক্তি প্ৰয়োগ কৰি কৰ্তব্য পালন কৰিব পাৰিব গতিকে সেয়েহে সকলোকে আজিৰ পৰা পঢ়িবৰ কাৰণে ভাল ধৰণে পঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ যদিহে আপোনাৰ শিক্ষক হোৱাৰ কিন্তু মনত প্ৰবল ইচ্ছা আছে তেতিয়াহ'লে আপুনি পঢ়ক আৰু আপোনাৰ যদি চাকৰি এটাৰ অত্যন্ত প্ৰয়োজন আছে তেতিয়াহ'লে আজিৰ পৰা খুব ভাল ধৰণে পঢ়ক নহ'লে কিন্তু আপোনালোকৰ যিসকলৰ কম পাৰ্চেণ্টেজ আছে হাই ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন ডিএলএডত তেওঁলোকে চাকৰি পাবলৈ সক্ষম নহ'ব আৰু যিসকলৰ পাৰ্চেণ্টেজ অলৰেডি ভালো আছে টেট পৰীক্ষাত কম নম্বৰৰ কাৰণে তেওঁলোকে ঘৰৰ পৰা বহুত দূৰত চাকৰি কৰিব লগা হ'ব পাৰে গতিকে এই সকলোখিনিৰ কথা চিন্তা কৰি আপুনি আজিৰ পৰাই মনতে মন বান্ধি লওক আৰু ডেইলি 7 পৰা 8 ঘণ্টা পঢ়াৰ ব্যৱস্থা কৰক আৰু বিভিন্ন কিতাপ সংগ্ৰহ কৰক শেষত সকলো পৰীক্ষাৰ্থীলৈ মোৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ